সাবস্ক্রাইব কৰক ডিপি ক্ৰিয়েশ্যন চেনেলটো আৰু নতুন আছামিজ টেকনিক্যাল ভিডিঅ'জ নতুন বাইকৰ ৰিভিউজ আৰু কিছুমান ট্ৰেভেলিং ব্লগছ পাবৰ বাবে বেল আইকনটো ক্লিক কৰক। নমস্কাৰ বন্ধুসকল, মই দেৱব্ৰত ফুকন আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ডিপি ক্ৰিয়েশ্যন। তো বন্ধুসকল, আজি আপোনালোকৰ আগলৈ লৈ আনিছোঁ মই এটা ইণ্টাৰেষ্টিং ভিডিঅ' আৰু এই ভিডিঅ'টোত মই আপোনালোকৰ আগত ক'ম যে আজিকালি নতুনকৈ ওলোৱা যোনবিলাক বাইক কাৰ্ছত এটা নতুন ছিষ্টেম আহিছে আৰু সেই ছিষ্টেমটো হৈছে ABS মানে এণ্টি লক ব্ৰেকিং ছিষ্টেম। এই এণ্টি লক ব্ৰেকিং ছিষ্টেমটো মানেনো কি, আজি তাৰ বিষয়ে মই আজি আপোনালোকৰ আগত ক'ম আৰু এই এণ্টি লক ব্ৰেকিং ছিষ্টেমটো আপোনালোকৰ কাৰণে কিমান লাভজনক সেই বিষয়ে আজি আপোনালোকৰ আগত ক'ম। তো আহক এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ABS মানে হৈছে এণ্টি লক ব্ৰেকিং ছিষ্টেম। তো এইটো হৈছে এটা এনেকুৱা ছিষ্টেম যোনটো আপোনাৰ কাৰখন বা বাইকখনৰ ব্ৰেকিঙৰ এটা ছেফটি ছিষ্টেম। ধৰি লওক আপুনি আপোনাৰ বাইকখন বা কাৰখন আপুনি ফুল পিকআপত গৈ আছে, তো ফুল পিকআপত গৈ থাকোঁতে ধৰি লওক আপুনি হঠাৎ ব্ৰেক মাৰিবলগীয়া হ'ল, তো আপুনি গাড়ীখন ব্ৰেক পুছ কৰিলে, তো পুছ কৰা মাত্ৰক আপোনাৰ গাড়ীখন বা বাইকখনৰ যোনটো টায়াৰ হুইলছ, সেই টায়াৰ হুইলছটো লক হ'ব আৰু লক হৈ যাব আৰু লক হৈ যোৱাৰ লগে লগে কিন্তু আপোনাৰ গাড়ীখন ঘূৰিবলৈ বন্ধ হৈ যাব, কিন্তু আপোনাৰ গাড়ীখন আগলৈকে যাব আৰু আগলৈ যোৱা মাত্ৰক আপোনাৰ গাড়ীখন শ্লিপ হ'ব আৰু শ্লিপ হোৱা মাত্ৰক আপুনি লেফ্ট বা ৰাইট ছাইডে আপুনি মুভ কৰিব নোৱাৰিব, কাটিব নোৱাৰিব। তেতিয়া কি হয়, আগলৈ গৈ হয়তো আপোনাৰ গাড়ীখন এক্সিডেণ্ট হ'ব পাৰে, নতুবা আপোনাৰ এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা থাকিব পাৰে। তো এতিয়া কথা হ'ল কি, যোনটো ABS এই এণ্টি লক ব্ৰেকিং ছিষ্টেম, এই বস্তুটোৱে কি ধৰণে কাম কৰিব। তো এই বস্তুটোৱে এনেধৰণে কাম কৰিব, আপোনাৰ গাড়ীখনৰ যোনটো ব্ৰেকিঙৰ ওপৰত এটা ৰাউণ্ড টাইপত এটা কইল থাকিব আৰু সেই ৰাউণ্ড টাইপৰ যোনটো কইল, সেইটোত ধৰি লওক আপোনাৰ থাকিব চেঞ্চৰ আৰু সেই চেঞ্চৰবিলাকে আপোনাৰ গাড়ীখন যিমানটো স্পীডত আপুনি গৈ আছে সেই স্পীডটো সি কানেক্ট কৰি ৰাখিব আৰু কানেক্ট কৰি ৰাখিব। তেতিয়া আপুনি যেতিয়া গাড়ীটো ব্ৰেকডাল যেতিয়া আপুনি পুছ কৰিব, তো পুছ কৰা মাত্ৰক ই কি কৰিব, আপোনাৰ গাড়ীখনৰ যোনটো টায়াৰ হুইলছটো লক হৈ যাব আৰু লক হৈ যোৱা মাত্ৰক ই বস্তুটো শ্লিপ হ'বলৈ নিদিব, ই বস্তুটো শ্লিপ হোৱাৰ পৰা ই বচাব, মানে শ্লিপ হওঁতে ই আপোনাৰ বস্তুটো ধৰি ৰাখিব, মানে এটা চুম্বকৰ নিচিনাকৈ ই বস্তুটো ধৰি ৰাখিব আৰু আপোনাৰ গাড়ীখনৰ যোনটো কণ্ট্ৰল, সেই কণ্ট্ৰল কেপাচিটিটো তেতিয়া থাকি যাব। যেতিয়া আপোনাৰ গাড়ীখন যেতিয়া ই চুম্বকৰ নিচিনাকৈ বস্তুটো কানেক্ট কৰি ধৰি ৰাখিব, তেতিয়া আপোনাৰ গাড়ীখনৰ কণ্ট্ৰলটো থাকিব আৰু আপোনাৰ গাড়ীখন ৰৈ যাব। তো এইটোৱে হ'ল এটা ABS আৰু এই ফেচিলিটিটো প্ৰায় আজিকালি নতুনকৈ ওলোৱা যোনবিলাক বাইকত আহি গৈছে ABSটো, আৰু কাৰতো আহিছে ABSটো। তো এই ছিষ্টেমটো যোনটো এটা ছেফটি ছিষ্টেম, এই ছিষ্টেমটো আপোনালোকৰ কাৰণে এটা লাভজনক ছিষ্টেম। তো আপোনালোকে যদি নতুনকৈ ল'ব বিচাৰে কাৰ বা বাইক, তেতিয়া আপোনালোকে ABSৰ ফেচিলিটি থকা আপোনালোকে বাইক নতুবা কাৰ এখন ল'ব পাৰে। তো আজি আপোনালোকৰ আগত মই এই ABSৰ বিষয়ে এটা এক্সপ্লেইন কৰিলোঁ। যদি আপোনালোকে এই ভিডিঅ'টো মোৰ চাই ভাল পালে, প্লিজ লাইকটো কৰিব আৰু পাৰিলে শ্বেয়াৰো কৰিব আৰু আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্টো কৰিব পাৰে। তো আপোনালোকে যদি মোৰ এই চেনেলটো যোনটো ডিপি ক্ৰিয়েশ্যন চেনেলটো যদি প্ৰথমবাৰৰ বাবে চাই আছে, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইবৰ দাঁতিতে থকা বেল আইকনটো দবাব। তো বেল আইকনটো দবালেহে মোৰ নতুনকৈ আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনটো আপোনালোকে পাই থাকিব। তো আজিলৈ এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। তো আকৌ লগ পাম আপোনালোকক মোৰ নেক্সট ভিডিঅ'ত। জয় অসম।